হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰ খবৰ ভাল। মই আজি ডিমা আঞ্জা বনাব আহিছোঁ, চ' আপোনালোকে ভিডিঅ'টো চাই থাকক সেইফালে। এয়া পিঁয়াজ, সৰু পিঁয়াজ এটা কাটিছোঁ সৰু সৰু টুকুৰা কৰি, আদা নহৰু বটিছোঁ, এইটো জলকীয়া আৰু এইটো ধনিয়া আৰু এইটো বিলাহী সৰু সৰু কৰি কিনি মই মিক্সাৰ জাৰত দি লৈছোঁ। আৰু এইটো দালি বটা, ইয়াতে আমি ডিমা 3টা দিম, একেলগে মিক্স কৰিম মানে। আলুখিনি ভাজা হৈছে, ইয়াতে আমি গৰম পানী দিম। গৰম পানীটো দিলে তেতিয়া ভাল হয় মানে।
হৈ গ'ল এতিয়া দেখিছে আপোনালোকে লাষ্টত মই হেৰি দিছোঁ ধনিয়া অলপ ছটিয়াই দিছোঁ সৰু সৰুকৈ কাটি কিনি এতিয়া হৈ গ'ল আঞ্জা বিৰাট টেষ্টি